ভিডিঅ'টো আজি দিছোঁ যদিও কেইদিনমানৰ আগৰে হয়। মোৰ গাটো অকণমান ভাল নহয়, মাতটো ভাগি আছে আৰু কাপোৰযোৰ এযোৰ যে কৰি আছিলোঁ এইটো ডেলিভাৰী দিলোঁ এযোৰ বাইদেউগৰাকীলৈ পঠালোঁ যিগৰাকীয়ে লৈছিলে। আৰু এই কালাৰটো যে খুব বেছি মৰম লাগে, কেনেকুৱা লাগে আপোনালোকৰ জনাবচোন। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে সেইটোও জনাব। মই এইযোৰৰ কৰি থকা ভিডিঅ' সৰু সৰুকৈ এটা নে দুটা দিছিলোঁ। আৰু ইয়াতে মই ৰিবন এম্ব্ৰইডাৰী কৰিছিলোঁ কৈছোঁৱে, আৰু লেচ লগাইছোঁ, বগা সূতাৰে দহি গুঠিছোঁ, তাতে মণি ৱৰ্কো কৰিছোঁ মানে দহিত। আৰু ব্লাউজটো মই প্লেইন দিছোঁ কিয়নো বাইদেউগৰাকীয়েতো বগা বেলেগ ব্লাউজৰ লগতে পিন্ধা কথা আছিলে, হ'লেও তেখেতক যদি লাগে পিছত মই কৰি দিম। আৰু এতিয়া এইযোৰ কাপোৰযোৰ ধুনীয়াকৈ মই বেগত ভৰাই দিলোঁ আৰু ভাবিলোঁ আপোনালোকলৈও ভিডিঅ'টো আগবঢ়াওঁ। এতিয়া যিহেতু গৰমৰ দিন পালেহি, কাৰোবাক যদি চাদৰ মেখেলা কৰি দিব লাগে জনাব।